নমস্কাৰ বন্ধুসকল, আপোনালোকলৈ আজি মই এনে এখন মুভি আগবঢ়াইছোঁ যি মুভিখনত আপোনাৰ লাইফটো যদি গেমৰ নিচিনা হৈছে তেতিয়া আপোনাক কেনে লাগিব। এনেকুৱা ভিডিঅ' চাবলৈ আমাৰ চেনেল ছাবস্ক্ৰাইব কৰি দিব। বলক মুভিখন আৰম্ভ কৰোঁ। এই কাহিনীটো আৰম্ভ হোৱাৰ লগে লগে আমি এটা ল'ৰাক দেখা পাওঁ যাৰ নাম চুন। সি তাৰ জীৱনৰ পৰা বহুত আমনি পাই আছিল কাৰণ সি এটা বহুত চিম্পল জীৱন কটাই আছিল। সি স্কুললৈ গৈছিল আৰু ঘৰলৈ উভতি আহিছিল। এই তাৰ জীৱন আছিল। ইয়াৰ বাহিৰে তাৰ একো নাছিল এনজয় কৰিব পৰাকৈ। সি মাজে সময়ে স্কুলৰ পৰা ছুটি লৈ ভিডিঅ' গেম খেলি থাকে আৰু সি সেইটো বহুত এনজয় কৰিছিল। সি লাহে লাহে এইবোৰৰ পৰা আমনি পাব ধৰিলে আৰু সি এদিন ভগৱানৰ ওচৰলৈ গৈ প্ৰাৰ্থনা কৰিবলৈ ধৰিলে। সি ক'বলৈ ধৰিলে যে ভগৱান, এই জীৱনটো কিমান আমনিদায়ক, যদি মানুহৰ জীৱন গেমৰ নিচিনা হ'ল হয়। তেতিয়া পিছদিনা আমি চুনক দেখোঁ এটা ক্লাছৰুমত বহি আছিল। তেতিয়াই সিহঁতৰ শিক্ষকজনৰ মূৰটো ফাটি যায় আৰু ভিতৰৰ পৰা এটা পুতলা ওলাই আহে। সেই পুতলাটো বহুত ভয়ানক আছিল আৰু সেই পুতলাটোৱে ক্লাছৰুমৰ সকলো ছাত্ৰ ছাত্ৰীক এটা এটাকৈ মাৰিবলৈ ধৰিছিল, যিয়ে নিজৰ ঠাইৰ পৰা ইফাল সিফাল কৰি আছিল। এইবোৰ দেখি চুনে ভাবে যে ভগৱানে তেওঁৰ ইচ্ছা পূৰণ কৰি দিলে, কিন্তু সি এইটো দেখি ভাল পোৱা নাছিল কাৰণ সি এইবোৰ ধ্বংস বিচৰা নাছিল, কিয়নো তাৰ লগৰ সকলোবোৰ বেয়াকৈ মৰি আছিল। সেই পুতলাটোৱে এটা গান গায় আৰু এপাক কৰে। তেতিয়া যদি কোনোবা ষ্টুডেণ্টে নিজৰ ঠাইৰ পৰা লৰচৰ কৰে তেতিয়া তাৰ মূৰৰ শিৰা ফাটি যায় আৰু বহু ভয়ানক মৃত্যু হয়, কিয়নো এই সকলোবোৰ পুতলাটোৱে কৰি আছিল। ক্লাছত থকা সকলোবোৰে বহু ভয় খাইছিল। সিহঁতে চিঞৰিবলৈ ধৰিলে আৰু পুতলাটোৱে সিহঁতক এটা এটাকৈ মাৰি পেলায়। তেতিয়া চুনৰ বন্ধুজনে কয় যে এইখন এখন ডেড গেম হয় যিখনত সিহঁতে জিকিব লাগিব আৰু কয় যে ভয় কৰিব নালাগে। তেতিয়া কয় যে পুতলাটোৰ পিছত থকা চুইচটো বন্ধ কৰি দিলে আমি গেমখন জিকি যাম। আৰু তেতিয়া এজন ল'ৰাই চুইচটো বন্ধ কৰিবলৈ আগুৱাই যায় আৰু পুতলাটোৱে তাক বেয়াকৈ মাৰি পেলায়। তেতিয়া চুনে কয় যে চুইচটোৰ লগত টাইমাৰো আছে আৰু তেওঁলোকৰ মাজত মাত্ৰ 1 মিনিট সময়হে আছে। যদিহে 1 মিনিটৰ ভিতৰত চুইচটো বন্ধ কৰি দিয়া নহয় তেনেহ'লে এই পুতলাটোৱে সকলোকে মাৰি পেলাব। এইটো শুনি সকলো ষ্টুডেণ্টে পেনিক হৈ গ'ল আৰু নিজৰ ঠাইৰ পৰা ইফাল সিফাল কৰিব ধৰিলে আৰু এইটোৰ ফাইদা উঠাই পুতলাটোৱে সকলোকে মাৰিবলৈ ধৰিলে। কিন্তু এতিয়া চুন আৰু তেওঁৰ বন্ধুজনহে বাচি আছিল, কিয়নো সিহঁতে নিজৰ ঠাইৰ পৰা অলপো হিলা নাছিল। চুনৰ বন্ধুজনে কয় যে আমাৰ মাজত মাত্ৰ 30 ছেকেণ্ড আছে, তুমি এনে কৰা, মোৰ ওপৰৰ পৰা জাম্প কৰি চুইচটো বন্ধ কৰি দিয়া, তেতিয়া আমি দুয়ো বাচি যাম। তেতিয়া চুনে প্ৰথমবাৰ মানা কৰি দিয়ে, কিন্তু অলপ সময়ৰ পিছত সি জাম্প কৰি চুইচটো বন্ধ কৰি পুতলাটো মাটিত পেলাই দিলে। সিহঁত দুয়ো বহুত সুখী হৈছিল, কিন্তু সেই পুতলাটোজনে চুনৰ বন্ধুজনক মাৰি পেলালে আৰু পুতলাটোৱে কয় তুমিহে এই চুইচটো বন্ধ কৰিছা, সেইবাবে তুমি অকলে উইন কৰিছা, আৰু ক'বলৈ ধৰে তোমাৰ বাহিৰে মই সকলোকে মাৰি পেলাম। কিন্তু চুন সুখী হোৱা নাছিল কাৰণ তেওঁৰ বন্ধুসকল বিনা কাৰণতে মৰি গৈছিল। আৰু চুনে বাহিৰলৈ আহি তাৰ ফ্ৰেণ্ড ইশিতাক লগ পায় আৰু যাৰ পৰা সি গম পায় যে গোটেই স্কুলখনতে সেই গেমখন চলি আছিল আৰু ইশিতা সিহঁতৰ ক্লাছৰ উইনাৰ আছিল, সেইবাবে ইশিতা বাচি গৈছিল। তেতিয়া চুইনে ক'বলৈ ধৰে তেওঁলোকৰ লগত এয়া কি হৈ আছে আৰু সি পুলিচক কল কৰিবৰ কাৰণে ফোনটো উলিয়ালে, কিন্তু সি দেখে যে তাৰ তাত টাৱাৰে নাথাকে আৰু সিহঁতে তাৰ পৰা পলাব বিচাৰে, কিন্তু সকলোবোৰ দৰ্জা লক হৈ আছিল। আৰু সিহঁতে কিবা কৰি স্কুলটোৰ প্লেগ্ৰাউণ্ডলৈ আহি যায় আৰু তাত দেখে যে সিহঁতৰ নিচিনা তাত বহুত ষ্টুডেণ্ট আছিল আৰু সিহঁতে মাউচৰ ড্ৰেছ পিন্ধি আছিল। আৰু তেতিয়া সিহঁতে নটিচ কৰে যে ফ্ল'ৰখনত কিবা লিখা আছে, তাতে লিখা আছিল ফৰ দ্য কেটছ বেটেল। আৰু তেতিয়া সিহঁতৰ আগত এটা বহুত ডাঙৰ মেকুৰী ওলাই আহে। সেই মেকুৰী অৰ্থাৎ কেটটো ৰবট আছিল আৰু সিহঁতক এটা এটাকৈ খাবলৈ আৰম্ভ কৰিলে। সকলোৱে নিজক বচাবৰ কাৰণে ইফালে সিফালে যাবলৈ ধৰিলে আৰু তেতিয়া চুইনে দেখা পালে যে কেটৰ ওপৰত এটা বাস্কেট ৰিং আছে আৰু এটা বলো আছে আৰু সেই বলটো ৰিঙৰ ভিতৰে ভৰাই দিলে সিহঁতে জিকি যাব। আৰু তেতিয়াই সকলোতকৈ ভাল বাস্কেটবল প্লেয়াৰটোৱে সেই বলটো বাস্কেট কৰিব ধৰিলে। তেওঁলোকে এই গেমখন জিকিবলৈ ওলাইছিল। তেতিয়াই কেটটোৱে বলটো ৰিং হ'বলৈ নিদিলে আৰু সেই বলটো লৈ সেই ল'ৰাজনক দলিয়াই দিয়ে আৰু সি মৰি যায়। আৰু তেতিয়া দেখুওৱা হয় যে সকলো বহুত ভয় খাই যায় যে এতিয়া সিহঁতে গেমখন জিকিব নোৱাৰে। তেতিয়া চুইন আৰু ইশিতাই কেটটোক কনফিউজ কৰিবলৈ ধৰিলে কাৰণ সিহঁত দুটাই বল দুটা ইফালৰ পৰা সিফাল দলিয়াব ধৰিলে, য'ত তাত এটা নৰ্মেল বল আছিল আৰু আনটো আছিল সেই বলটো যি বলটোৰে এই গেমখন জিকিব পাৰি, কিয়নো যদিহে কেটটোৱে সেই বলটো ৰখাব নোৱাৰে তেতিয়া সিহঁতে জিকি যাব। কিন্তু চুনে বলটো বাস্কেটত সোমাব নোৱাৰিলে আৰু সিহঁতৰ মাজত মাত্ৰ 5 ছেকেণ্ডে আছিল। তেতিয়া সিহঁতৰ স্কুলৰ সকলোতকৈ পাৱাৰফুল ল'ৰাজন আহে আৰু বলটো বাস্কেট কৰি দিয়ে, যাৰ কাৰণে সিহঁতে সেই ৰাউণ্ডটো জিকি যায় আৰু সেই ল'ৰাজনৰ নাম আছিল আমায়া। তেতিয়া চুইনে ক'বলৈ ধৰিলে আমি এইটো নাজানো যে এই গেমখনৰ ছাৰ্ভাইভেল কোন। তেতিয়া কেটটোৱে কয় তুমি তিনিও, চুইন, ইশিতা আৰু আমায়া। আমায়াই কয় এইবোৰ এনেকুৱা গেম যাৰ পিছত গড আছে, ইয়াত অকল সেইবোৰে জিকিব যোন বহুত শক্তিশালী।
তেতিয়া কেতটোই নিজৰ মুখৰ পৰা ঠহা উলিয়ায় আৰু সিহঁতক বেহুচ কৰি পেলায় আৰু তাৰপিছত আমাক গোটেই চহৰখনৰ পৰিৱেশ দেখুওৱা হয় যি বহুত বেয়া হৈ পৰিছিল। মানুহবোৰে বহুত টেনশ্যনত পৰিছিল এইবোৰ চলি থকাৰ কাৰণে। আমাক দেখুওৱা হৈছে যে সকলো উইনাৰ্ছবোৰক এটা ফ্লাইং টিউবত এঠাইৰ পৰা আন এঠাইলৈ লৈ যাই আছিল। তেতিয়া আমাক হোমলেছ মানুহ এজনক দেখুওৱা হয় আৰু বেমাৰী তিৰোতাজনক চুই দিয়াৰ লগে লগে তৎক্ষণাত সেই তিৰোতাগৰাকী ঠিক হৈ যায়। তেতিয়া আমি এনেকুৱা লাগিল যে এই গেমখনৰ লগত সেই মানুহজনৰ কিবা নহয় কিবা এটা লিংক আছে। যেতিয়া চুইনে সাৰ পায় তেতিয়া তাৰ কাষত তাৰ সৰুকালৰ বান্ধৱী তাকুমিক দেখা পায় আৰু সেই হতাশ হৈ পৰে। সিহঁতৰ বাহিৰেও বেলেগ বেলেগ স্কুলৰ ছাৰ্ভাইভেল আছিল আৰু তাতে এটা ইণ্টেলিজেণ্ট ল'ৰাও আছিল আৰু তেতিয়া সিহঁতৰ লিখা আহিলে যে চাবি বিচৰা তেতিয়াহে ইয়াৰ পৰা বাহিৰ যাব পাৰিবা আৰু তেতিয়াই 4টা পুতলা আহি গ'ল আৰু সিহঁতে গেমখনৰ নিয়মবোৰ ক'বলৈ ধৰিলে। তোমালোকৰ চকুত কাপোৰ বান্ধি দিয়া হ'ব আৰু এঠাইত বহিবলৈ দিয়া হ'ব আৰু আমি তাৰ চাৰিওফালে ঘূৰি গান গাম আৰু যেনেকৈ গানটো বন্ধ হ'ব তোমাৰ পিছত যিটো পুতলা থাকে সেই পুতলাটো তুমি নাম ক'ব লাগিব। যদিহে তুমি ভুলকৈ কোৱা তেন্তে তোমাক মাৰি পেলাম। আৰু সিহঁতে প্ৰথমতে সেই ইণ্টেলিজেণ্ট ল'ৰাটোক চুজ কৰে কিন্তু সি ভুল এনচাৰ দিয়ে আৰু পুতলাকেইটাই তাক মাৰি পেলায়। তাৰপিছত এজনী ছোৱালীক মাতে আৰু সময়ৰ ভিতৰত শুদ্ধ উত্তৰ দিব নোৱাৰাৰ বাবে তাকো মাৰি পেলায়। এতিয়া পুতলাকেইটাই চুইনক চুজ কৰে আৰু গান শেষ হোৱাৰ পাছত পুতলাটোৱে সোধে। চেইনে একো নকয় আৰু শব্দ আহে যে টাইম আপ। পিছত পুতলাটোৱে কয় মৰিবলৈ সাজু হৈ যোৱা আৰু যেতিয়াই চুইনৰ পিছৰ পুতলাটোৰ শব্দ শুনা পায় তেতিয়া নামটো কৈ দিয়ে। তেতিয়া পুতলাকেইটাই ক'বলৈ ধৰে এতিয়া কোৱাৰ একো লাভ নাই কাৰণ টাইম আপ হৈ গৈছে। চুইনে কয় টাইম আপ হোৱা নাই, এই চাউণ্ডটো মোৰ ফোনৰ পৰাহে আহিছিল আৰু সি কয় মোৰ হাতত এতিয়াও সময় আছে আৰু শুদ্ধ পুতলাটোৰ নাম কয় আৰু সি জিকি যায়। জিকি যোৱাৰ লগে লগে পুতলাকেইটা ব্লাষ্ট হৈ যায় আৰু চাবিপাত পৰি যায়। চাবিপাত লৈ সিহঁতে বাহিৰলৈ ওলাই আহে। তেতিয়া এটা বেলেগ ৰুমত যায় য'ত দুটামান আৰু বেলেগ ল'ৰাক দেখা পায়। সিহঁতে ল'ৰাকেইজনক কয় যে এই গেটখন অ'পেন কৰিবলৈ 7 পাত চাবি লাগিব কিন্তু সিহঁতৰ তাত মাত্ৰ 4 পাতে চাবি আৰু তেতিয়াই আমায়াই 3 পাত চাবি লৈ আহি গ'ল। সিহঁতে সকলোৱে চাবি কেইপাত লগাই দিল। শব্দ আহিলে যে সিহঁতে নিজৰ কাপোৰবোৰ চেঞ্জ কৰি লয় আৰু বেলেগ ৰাউণ্ডৰ কাৰণে ওলাই যায় আৰু তাৰপিছত সিহঁতে বৰফৰ ঠাই পায় য'ত বহুত বৰফ আছিল। তেতিয়া তাত এটা বহুত ডাঙৰ বিয়াৰ আহি যায়। সি কয় যে এই ৰাউণ্ডটো জিকিবলৈ হ'লে কেইটামান কুৱেশ্যনৰ এনচাৰ দিব লাগিব আৰু যোনে ভুলকৈ এনচাৰ দিব সি তাক মাৰি পেলাব। তেতিয়া বেয়াৰটোৱে সোধে যে সিহঁতৰ ফেভাৰেট ফুড কোনটো আৰু সকলোৱে নিজৰ ফেভাৰেট ফুড কৈ দিয়ে। হয় কোনোবাই ভুল কৈ আছে এই বুলি বেয়াৰটোৱে কয় আৰু সিহঁতে বহুত ভবাৰ পিছত গম পায় যে এইজন ল'ৰাই মিছা কৈ আছে আৰু বেয়াৰটোৱে তাক মাৰি পেলায়। তাৰপিছত দ্বিতীয় কুৱেশ্যনটো কৰে যে কোনে কোনে চুইনক লাইক কৰে। তেতিয়া ইচিতা তাকুমি আমাই য়েছ বুলি কয় কাৰণ সিহঁতক চুইনে চিনি পায় আৰু সিহঁতৰ দুজন ষ্টুডেণ্ট থাকে যি সিহঁতৰ স্কুলৰ নাছিল আৰু সিহঁতে ন বুলি কয়। আকৌ বেয়াৰটোৱে কয় কোনোবাই মিছা কৈ আছে আৰু তেতিয়াই চুইনৰ বাহিৰে বাকী কেইজন ষ্টুডেণ্টৰ সন্দেহ তাকুমিৰ ওপৰত যায় কাৰণ তাই চুইনৰ স্কুলৰ নাছিল। তেতিয়া চুইনে কয় যে তাই মোৰ সৰুকালৰ বন্ধু কিন্তু সিহঁতে বিশ্বাস নকৰে আৰু সিহঁতে তাকুমিৰ নাম লৈ লয় আৰু বেয়াৰটোৱে বেয়াকৈ মাৰি পেলায় আৰু সিহঁতে দেখে যে তাকুমিৰ ৰঙা তেজ ওলাই আছে। যদি তাই বেয়াৰটোৰ লগ হ'লহেঁতেন তাই এটা ৰবট হ'লহেঁতেন। চেইনে এইবোৰ বুজি পায় আৰু কয় ইয়াতে এটা মানুহে মিছা কথা কৈ আছে। সি কয় যে মিছা কথা সেই বেয়াৰটোৱে কৈ আছে আৰু সি কয় যে তুমি আমাৰ মাজত মিছ আণ্ডাৰষ্টেণ্ডিং কৰি আছা যাতে আমি এজনে আন এজনক মাৰি পেলাওঁ আৰু এইটোৱে সঁচা যে তুমি মিছা কৈ আছা। এইটো কথা শুনি বেয়াৰটোৱে বগাৰ পৰা কলা হৈ পৰে মানে সিহঁতে ৰাউণ্ডটো জিকি যায়। এতিয়া সেই 5টা ছাৰ্ভাইভেলে গেমখনৰ অন্তত অৰ্থাৎ শেষৰটো ৰাউণ্ডলৈ আহি যায় আৰু তাতে তেওঁলোকৰ কাষলৈ পুতলা কেইটামান আহে আৰু কয় যে ৱেল ডান তোমালোকে ইয়ালৈ অহাৰ বাবে আৰু কয় যে এই ৰাউণ্ডটোত তোমালোকৰ মাজতে খেলা হ'ব আৰু ৰুলবিলাক ক'বলৈ ধৰে তোমালোকৰ মাজত এজন থাকিব আৰু বাকী কেইজন লুকাই থাকিব মানে তেওঁ সকলোকে বিচাৰিব লাগিব আৰু কয় যদি তেওঁ সকলোকে বিচাৰি পায় আৰু টিংটো কিক কৰি দিয়ে তেতিয়া তেওঁ জিকি যাব, তেওঁ বাচি যাব আৰু সকলো মৰি যাব। যদি কোনোবাই তেওঁক বিচাৰি নাপায় আৰু টিংটো কিক কৰি দিয়ে তেতিয়া তেওঁ মৰি যাব আৰু বাকী সকলো বাচি যাব মানে কিক কৰাটো মৰি যাব আৰু ষ্টিকৰ দ্বাৰা বিচাৰি যোৱাজনক চুজ কৰা হ'ল আৰু বিচাৰি যাবজন আমায়া হ'ল আৰু তেতিয়া গেমখন ষ্টাৰ্ট হৈ যায় আৰু টিংটো নিজৰ ঠাইত লৈ আমায়াই সিহঁতক বিচাৰিব ধৰিলে। দুজনক সহজে বিচাৰি পায় আৰু জেলত বন্দী কৰি থয় কিন্তু ইচিতা আৰু চুনে একে ঠাইতে লুকাই থাকে কিন্তু তাত আমায়া আহি পৰে আৰু তেতিয়া ইচিতাই চুনক বচাবৰ কাৰণে আমায়াৰ আগলৈ যায় আৰু আমায়াই তাক ধৰি লয়।
তেতিয়া চুনে চিন্তাত পৰে যে সি টিংটোক কি কৰি নিজৰ জীৱনটো সাক্ৰিফাইচ কৰিবনে সি নিজক বচাই বাকীকেইটাৰ জীৱন মৰিবলৈ দিব। তেতিয়া ইচিতাই কয় যে চুন তুমি মনৰ বহুত ভাল, কিন্তু তুমি আমাৰ কথা ভাবিব নালাগে আৰু ৰিকুৱেষ্ট কৰি কয় যে ওলাই নাহিবা। কিন্তু সি কাৰো কথা নামানি ওলাই আহে আৰু সি টিংটোক কিক কৰিবলৈ দিয়ে। কিন্তু দুয়োটাৰ মাজত চুনে প্ৰথমতে টিংটোক কিক কৰে আৰু সি গেমখন জিকি যায়। কিন্তু সকলো বহুত দুখী হৈছিল কাৰণ চুন এতিয়া মৰিব লাগিব, কিন্তু সেই টিংটো ব্লাষ্ট নহ'ল। আৰু তেতিয়া পুতলাকেইটা ওলাই আহি কয় যে টিংটো ব্লাষ্টৰ কথাটো মিছা কৈছিল। সিহঁতে কয় যে আমি অকল সেইজন মানুহক বিচাৰিছিলোঁ যি মনৰ সঁচা আৰু বেলেগৰ কথা ভাবে। তেওঁলোক সকলোৱে এই গেমখনৰ উইনাৰ। আৰু সেই পুতলাকেইটাই সিহঁতক আইচক্ৰীম খাবলৈ দিলে আৰু ক'লে ইয়াৰ পিছত তেওঁলোকে নৰ্মেল জীৱন যাপন কৰিব পাৰিব। সিহঁতে উইনাৰ্ছ হৈ বহুত সুখী হৈছিল আৰু সিহঁতে ন'টিছ কৰিলে যে আইচক্ৰীমৰ ষ্টিকডালত কিবা লিখা আছে, কোন জিকিলে আৰু কোন হাৰিলে। সিহঁতে গম পালে যে চুন আৰু আমায়াহে গেমখনৰ উইনাৰ আৰু সেই বাকী তিনিজনক মাৰি পেলাই। ইয়াতে দেখুওৱা হয় যে সেই সকলোবোৰ গেমত হোমলেছ মানুহজনৰ মতে হৈছিল। আৰু ইয়াতে মুভিখনৰ অন্ত হয়। আশা কৰিছোঁ আপোনালোকে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিছে।